অঁ ঠিক আছে হ'ব। নমস্কাৰ ৰাইজ, আজিৰ ভিডিঅ'টো মই বহুত দিনৰ পিছত আৰম্ভ কৰিছোঁ। পিছে আজি ৰাতিপুৱাটো খুব ধুনীয়া আছিলে। মোৰ পিছে ৰাতিপুৱাটো আৰম্ভণি হয় এগিলাচ গৰম পানীৰ পৰাই। তাৰপাছত ভণ্টি আৰু মই দুইজনীয়ে চাহ খালোঁ। চাহ খাই মই গা ধুব গ'লোঁ। গা চা ধুই আহি ধুনীয়াকৈ ভগৱানৰ ওচৰত ধূপ চাকি দিলোঁ। তাৰপিছত কিন্তু ৰাতিপুৱা যিহেতু আমি ৰুটি খাওঁ, ৰুটি বনালোঁ। তেনেকুৱাতে আকৌ মায়ে মোলৈ ফোন কৰিলে। অঁ ঠিক আছে হ'ব। যিহেতু বস্তুকেইটা খুব মৰম আৰু হেঁপাহেৰে দি পঠিয়াইছে, মইনো ননাকৈ কেনেকৈ থাকোঁ। লগালগ মই বৰুৱা চাৰিআলি পালোঁ। তাতে বস্তুকেইটা গৈ লৈ আহিলোঁ। ঘৰৰ পৰা গাখীৰ, নেমু আৰু লগতে লোকেল চিকেন দি পঠিয়াইছে আজি। আৰু লগালগ মই আহি বনাবলৈ কাৰণে যোগাৰ কৰিলোঁ। আৰু এটা কথা, মই পিছে আজি কোনো ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰা নাই দেই। মাহঁতে নৰ্মেলি যেনেকৈ মাংস বনাই মই তেনেকৈ বনাইছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি যাবলৈ নাপাহৰিব। বাৰু আজিৰ ভিডিঅ'টো আছিলে ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই।